নমস্কাৰ, আজিৰ পৰা আৰু কাপোৰ চিলোৱা আৰম্ভ কৰিছোঁ। মানে মই সেইকেইটা দিন ভুই ৰুব যাই আছিলোঁ, হাজিৰাও ৰুইছোঁ আৰু ঘৰতো ৰুইছোঁ। আপোনালোকেতো দেখিছেই। আজিৰ পৰা আৰু কাপোৰ চিলোৱা আৰম্ভ কৰিম আৰু। এফালে মায়ে বজাৰৰ পৰাও বজাৰ কৰি আহি পালেহি। জলকীয়া, আদা, নহৰু, দালি, বহুত বস্তু আনিছে। শুকান মাছ আৰু মাংস আনিছে। মাংসখিনি মই বনালোঁ। বনাই উঠি দুয়ো খাই লৈ তাৰে পিছত আবেলিৰ টাইমত পথাৰতো গ'লোঁ। আপোনালোকক দেখাই আছোঁ আমাৰ মানে ধানৰ খেতিটো এইবাৰ কেনেকুৱা হৈছে দেখা মাহক পথাৰত। ৰাইজ কি হৈছে, দুখীয়াৰ জীৱন দেখছি না ৰাইজ, কি গতি হৈছে আমাৰ এইবাৰ। দুখীয়াৰ দুখ কত নাই সুখ। ৰাইজ আপোনালোকক যি মই দেখাম বুলি কৈছিলোঁ, এইবিলাক ৰোৱা মানে বেয়া হৈ গৈছে মাজে মাজে। সেই গতিকে মই কঠীয়াখিনি নিজে তুলি আনিলোঁ মাজে মাজে ৰুই দিম বুলি।